আজি দেখুৱাম আপোনালোকক আমাৰ বিদ্যালয়ত সৰস্বতী পূজা। পূজাত যোৱাৰ আগতে অকণমান ৰেডি হৈ আপোনালোককো দেখুৱাই ললোঁ। মোক কেনেকুৱা লাগিছে জনাবচোন দেই। ঘৰত যিহেতু ফটোগ্ৰাফাৰজন আছিলেই, সেয়ে আমি আটাইকেইজনে ৰেডি হৈ ফটো উঠিবলৈ বুলি গোট খালোহি। এয়া আমাৰ বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ। এইবাৰ খুব উৎসৱীয়াকৈ সৰস্বতী পূজাভাগ অনুষ্ঠিত কৰা হৈছিল। আহকচোন আপোনালোককো আমাৰ বিদ্যালয়খনিৰ লগতে পূজাৰ কিছু দৃশ্যও দেখুৱাও। মুঠতে মোবাইলটো উলিয়াই ল'লেই হ'ল। সকলোকে মোবাইলটোৰ ফালে চাই হাই দিবলৈহে কওঁ। আমি গৈ পোৱালৈ ল'ৰা-ছোৱালীৰ সংখ্যা তেতিয়াও তেতেই তাকৰ আছিল। এইবাৰ আহক আপোনালোকক লৈ যাওঁ পূজাৰ খানা পাৰ্টলৈ। দাইল, মিক্স তৰকাৰী ভাজিকণ, বিলাহীৰ টককণ, সেই তাহানিৰ দিনৰ পৰাই মোৰ মুখতেই লাগি আছে। এইখিনিৰ অবিহনে সৰস্বতী পূজাৰ খানা কিন্তু আধৰুৱা। লাগিলেই হাজাৰ পনীৰ, মাছৰুম লাগে যিমানেই নিদিয়ক কিয়। অভিভাৱিকাসকলৰ সৈতে লগ হৈ এভাগি গান গোৱা পৰ্ব খুব ধুনীয়াকৈ হৈ গ'ল। তাৰ পিছতে পুষ্পাঞ্জলি লোৱা আৰম্ভ হৈ গ'ল। সৰু সৰু ল'ৰা-ছোৱালীবোৰক এনেদৰে দেখি মোৰ মনটো তাহানিৰ সেই শৈশৱৰ দিনবোৰলৈকে উভতি গ'ল। সৰুতে আমিও পুষ্পাঞ্জলি লোৱাৰ আগতে অ'ত ত'ত খেলি থাকি যেতিয়া পুষ্পাঞ্জলি ল'বলৈ মাতিছিল, তেতিয়া দৌৰি দৌৰি গৈ পুষ্পাঞ্জলি লৈছিলোঁ। অকল ল'ৰা-ছোৱালীবোৰক দেখাই থাকিলেতো নহয়, আমাকো দেখাব লাগিল। সেয়ে আমিও আমাক অকণমান দেখাই ল'লোঁ। তাৰ পিছত আৰম্ভ হৈ গ'ল খোৱা লোৱাৰ পৰ্ব। সকলোকে এবাৰ দেখুৱাই দিলোঁ। এয়া আমাৰ কস্তুৰী, পোহৰ চিনি পাইছেই নহয়। এইজনী ৰিয়া, কৰবী, কৰিশ্মা। সিহঁতৰ যে কি লাজ। কেৱল ময়ে ভিডিঅ' বনাই থাকিলে হ'বনে? নহ'ব। ভিডিঅ' বনোৱাত মোৰ সহকৰ্মীসকলো পিছ পৰি নৰল আৰু মই কাম কৰি থকাৰ ভিডিঅ' তেওঁলোকে লুকাই চুৰকৈ ৰেকৰ্ড কৰি থ'লে। একেবাৰে শেষত আমিও বহিলোঁ ভাত খাবলৈ। জেঠি আৰু আমি আহি পালোঁ সৰস্বতী পূজাৰ পৰা। জেঠি এনেকৈ হাই দি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।